নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। কালিলৈ যিহেতু মই তাৰমানে কেৱল মাজুলীলৈ যাওঁ, মাজুলীত এখন কাম আছে, জোতাযোৰ ধুওঁ বুলি আহিলোঁ। এই দেখিছেনে, লগত মোজা ধুবলৈ লাগি গ'ল। ধুব ভাল যে তোমাৰ আকৌ কাইলৈ মানে কি হৈ যায় আৰু চেঙেলীয়া লাইফটো যাবগৈ। তাৰমানে শৰণ ল'বলৈ যাম, ভকত এজন আহিছিলে। মাজুলী আউনীহাটী সত্ৰলৈ যাওঁ, আপোনালোকক দেখুৱাম বাৰু যোৱা গোটেই হেৰিটো নিমাতী ঘাটিয়ে যাওঁ। নিমাতী ঘাটিত ফেৰীত উঠি পেলাই তাৰমানে কি হৈছে, জীৱনত প্ৰথমবাৰ ফেৰীত উঠি পোৱাই নাই কি হয়গৈ, আৰু সেইকাৰণে অলপ জোতাযোৰ ধুনীয়াকৈ ধুই লওঁ। তাতো জোতা পিন্ধিব নোৱাৰি, আৰু যাওঁতে জোতা পিন্ধি যাব লাগিব। ঠাণ্ডা ৰাতিপুৱা পৰে নহয়, ৰাতিপুৱা 6টা বজাতে যাম যিহেতু, তেতিয়াহে তাত চাগে নিমাতী ঘাটত পামগৈ। 8টামানত পামগৈ, আৰু 8টামানত গৈ পেলাই তাতে যিহেতু আউনীহাটী সত্ৰলৈ ঘাটৰ পৰা 30 কিলোমিটাৰ আকৌ ভিতৰলৈ সোমাই যাবলগীয়া হৈ যায় যে, তাৰমানে 11-12টা বজাত তাত পামগৈ। আৰু ইমান সোনকালে গ'লে সেইকাৰণে তাৰমানে ওলাই যাব লাগিব। আকৌ সেইদিনাখন আৰু শৰণ লোৱা নহয়, সেইদিনাখন সত্ৰখন অকণমান ঘূৰিম, যদিও সত্ৰলৈ যোৱাই নাই, প্ৰথম যাম। সেইকাৰণে এইফালে আমাৰ জোতাযোৰ ধুবলৈ আহিলেই নহয়, দেখিছে নাই, ভালছে খচি দিছে। ভালছে ধোৱা। ভিডিঅ'টো চাই দিওঁ, ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি ধুইছা তুমি? হে কি ধুইছা? সেয়া কি মোজা ধুইছা? মই কাইলৈ ক'লৈ যাম? মই কাইলৈ এই বৰপথাৰলৈ নহয়, ফুৰিবলৈ। ক'লৈ যাম ফুৰিবলৈ? মাজুলী যাম। অঁ, ডাঙৰ নাৱত উঠি যাম দেই। এই এৰোপ্লেনত নহয়, পানী জাহাজত যাম দেই, হ'বনে? তুমি যাবা নি আকৌ? এই নালাগে, মই অকলে যাম। ক'লে? পানীলৈ যাবা? বস্তু পেকিং কৰি হোৱাগেই নাই, দেখিছেনে? এইটো বগা চাৰ্ট লাগে বোলে, এখন চুৰিয়া গেঞ্জি, আকৌ তাত সলাবলৈ টাৱলো লৈ লৈছোঁ এখন, এইফালে আকৌ আৰু জেকেট চাৰ্ট লৈ লৈছোঁ, এইফালে আকৌ গামোচা, ধুতি, চেলেং, মুঠতে যে কি বস্তু নালাগে। আৰু কাইলৈ ৰাতিপুৱা 6টা বজাতে ওলাই যাম ইয়াৰ পৰা। 9টা বজাত আৰু 9টাত 11টা 12টা 1টামান বজাত চাগে পামগৈ মাজুলীত। আকৌ দুখন সত্ৰলৈ যাব লাগিব, আউনীহাটীয়ে যাম, তাৰপৰা আকৌ দক্ষিণপাট সত্ৰলৈও যাম এপাক। তাত আমাৰ শৰণটো হ'বগৈ দক্ষিণপাট সত্ৰত, তাৰপৰা আপোনালোকৰ এনেই আকৌ আউনীহাটী সত্ৰত বস্তুবোৰ অকণমান চাবলৈ যাম, জেগাডোখৰ ভাল লাগে অকণমান। এইফালে আজি ঘৰখনো গোটেই লেতেৰা হৈ আছে, গোটেই মানে চাহপাত, এইফালে চাহপাত থোৱা হৈছে, এইফালে চাহপাত থোৱা আছে, যিহেতু নতুন ঘৰটোত থৈ দিলে টাইলছত গোটেই চেকা লাগি যাব যে, সেইকাৰণে আগতে তাত থোৱা, এতিয়া আকৌ তাত থ'ব নোৱাৰি যে, আগতে এইডোখৰ পাত থোৱা জেগাই আছিলে, সেইকাৰণে আকৌ পাত থ'বলগীয়া হৈছে এইডোখৰত। মানে যেন তেনে সোমাই আছোঁ আৰু এইডোখৰতে। এইবাৰ আকৌ অমিতাপুলিত পানী দিওঁ, যিহেতু অমিতাবোৰ আজি ৰ'দকেইদিন পূৰা ডাঙৰ দিছে যে, শুকাই গৈছেগৈ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ। এইটোত পানী লৈ লওঁ। ভিডিঅ'টো চাই দিওঁ, ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।